Hello everyone, welcome back to my YouTube channel. আৰু এতিয়া সময় 1টা বাজিছে আৰু কুকুৰ শুই থাকোতে ভিডিওটো ষ্টাৰ্ট কৰো বুলি ভাবিছিলো কিন্তু তাই উঠি গল উঠাৰ পিছত মই গা চা তাইক ধুৱাই দিলো আৰু খানা বনোৱা নাই বাৰু খানা বনাম আৰু অলপ দেৰিকে তো আজি এটা এক্সপেৰিয়েন্স আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো একচুয়ালি মনটো মোৰ বেয়া লাগি আছে এটো ভাল এক্সপেৰিয়েন্স নহয় বহুত বেয়া এক্সপেৰিয়েন্সে হয় এক্সপেৰিয়েন্স আজি বুলি নহয় মাজে সময় হৈয়ে থাকে এটো প্লিজ আগতে কৈতো যে সকল আমাৰ ভিডিও বিলাক চাই ভাল লাগে প্লিজ চেনেল সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো বহুত লম্বা নকৰো খুব শৰ্ট কৰি যিমান পাৰো সিমানে শৰ্টে কৰিম তো প্লিজ শেষলৈকে চাবচোন আৰু কেনেকুৱা লাগে কমেন্টেৰে জনাব ভাল লাগিলে লাইক কৰি দিব তো আমাৰ তাই একচুয়ালি মই ভিডিও বনালে বেছি ডিস্টার্ব কৰে মোক এনে বেলেগ টাইমত ইমান ডিস্টার্ব কৰি নাথাকে এনেকে যদি মোবাইলটো লও তেতিয়া বেছি ডিস্টার্ব কৰে देखो तो बेटा मैं बात कर रही हूँ देखिए तो रुकिए तो बेटा रुकिए तो थोड़ा सा 2 मिनट रुकिए 2 मिनट में हो जाएगा हाँ बेटा 2 मिनट में हो जाएगा तो ভাবিলো এটা এক্সপেৰিয়েন্স শেয়াৰ কৰো আপোনালোকৰ লগত ভাল এক্সপেৰিয়েন্স নহয় বহুত বেয়া এক্সপেৰিয়েন্সে হয় বিশেষকৈ আমাৰ মাক বিলাকৰ কাৰণে হয় এখিনি মোৰ কথাখিনি আমাৰ প্ৰায় আমাৰ লগত এনেকুৱা হয় প্ৰায় ভাগে হয় বাৰু যেতিয়া আমাৰ খং উঠি থাকে কিবা কাৰণত বা কাৰোবাৰ ওপৰত বহুত খং উঠি থাকে আৰু সেইখিনি সময়ত যদি আমাৰ বাচ্চাই যদি আমাক অকনমানো ডিস্টার্ব কৰে তেতিয়া আমাৰ বহুত আৰু বেছি খং উঠি যায় আৰু সিহঁতৰ ওপৰত হাত উঠোৱা যায় তো মোৰো আজি তেনেকৈ হৈছিল তো তাকে মই আপোনালোকৰ লগত শেয়াৰ কৰো বুলি ভাবিছো একচুয়ালি মোৰ খং উঠি আছিল কিবা এটা কাৰণত আৰু সেইখিনি সময়তে তাই অকমান আমনি কৰি আছিল তো মই তাইক এটা থাপৰ দিছিলো বহুতে বেয়া লাগিছে এতিয়া বহুত বেয়া লাগিছে সেইখিনি সময়ত খং উঠি আছিল বাৰু তাৰ পিছতকে এতিয়া বহুত বেয়া লাগি আছে তো মাৰা পিছতো তাই কান্দি কান্দি আহি মোৰ বুকুতে সোমালে আহি বহুত তেতিয়া দুখ লাগিছে যেতিয়া মাৰিছো তথাপিতো আহি মোৰ বুকুতে সোমালে আৰু কান্দি কান্দি তাই টোপনি গৈছিল তাই মুখখন যেতিয়া দেখিছিলো বহুতে বেয়া লাগিছিল সিহঁতে একোৱে বুজি নাপায় কোনো বাচ্চাই বুজি নাপায় একো কথাই বুজি নাপায় যে আমি কি কাৰণত মাৰিলো কাৰ খংটো তাইৰ ওপৰত উঠালো একোৱে বুজি নাপায় তো এনেকুৱা সাগে বহুতৰে মাকৰ লগত হয় সাগে নে নহয় মই গম নাপাওঁ কিন্তু মোৰ বোধেৰে সাগে হয় কিন্তু বহুতে বেয়া একেবাৰে এনেকুৱা কৰিব নালাগে আমি যিমান পাৰো আমাৰ খংটো কন্ট্ৰোল কৰিব লাগে আৰু বহুত নাজুক হয় বাচ্চাবিলাক একোৱে বুজি নাপায় সিহঁতক অকল মৰম লাগে মৰমতে আমি বুজাব লাগে মৰমেৰে আমি সিহঁতক শিকাব লাগে যিমান বদমাছ কৰিলেও বাৰু খং উঠে কাৰণ এটোটো খংটো মানুহৰ নেচাৰেল হয় কোনো ৰখাব নোৱাৰে খংটো উঠে তো যিমান পাৰে সিমান কন্ট্ৰোল কৰিব লাগে ময়ো কন্ট্ৰোল কৰিব বহুতে চেষ্টা কৰো কিন্তু নোৱাৰো কেতিয়াবা হাতটো উঠি যায় একোৱে নাজানে 1 বছৰীয়া 1.5 বছৰীয়া ছোৱালী এজনীনো কি জানিব হয় নে নহয় তো তাকে আপোনালোকৰ লগত শেয়াৰ কৰিলো যে তেনেকুৱা আপোনালোকে নকৰিব যদিও খং উঠে বহুত প্লিজ খংটো কন্ট্ৰোল কৰিব আৰু ল'ৰা ছোৱালীৰ ওপৰত কোনো হাত নুঠাব ময়ো ট্ৰাই কৰিম আজিৰ পৰা ময়ো ভাবিছো ময়ো তাইৰ ওপৰত হাত কেতিয়াও নুঠাও তেনেকৈ ট্ৰাই কৰিম বুলি ভাবিছো তো এখিনি আছিল আপোনালোকৰ লগত মোৰ শেয়াৰ কৰিবৰ কাৰণে আৰু এতিয়া মই যাম খানা বনাবৰ কাৰণে দুপৰীয়া খানা বনোৱাই নাই মানে মই তাই টোপনি মাৰোতে ভাবিছিলো একেলগে খানা বনাম আৰু ভিডিওটো কৰি যাম এনেকৈ ভাবিছিলো কিন্তু তাই উঠিলে যেহেতু তো তাইকো কিবা এটা খুৱাই দিও তাৰ পিছত মই খানা বনাব যাম মই এটা খুব আজি শৰ্টত এটা ৰেচিপি আপোনালোকৰ লগত শেয়াৰ কৰিম প্লিজ চাবচোন ভিডিওটো শেষলৈকে আৰু মই এতিয়া মাছ বনাম মাছ দুবিধ মাছে আছে এটা বৰালি মাছ আছে আৰু এটা ভকুৱা মাছ আছে তো তাকে মই অলপ সৰিহ দি বনাম আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম তেতিয়াহলে ভিডিওটো সকলোৱে চাব বুলি আশা কৰিলো আৰু বেছি একো মই নকওঁ আৰু তেতিয়াহলে মই ষ্টাৰ্ট কৰিছো ৰেচিপিটো তো প্ৰথমে মই পেষ্টটো বনাই লৈছো আদা নহৰু আৰু সৰিহ অকমান পানী দি এখিনি গ্ৰাইণ্ড কৰি লম আৰু ইফালে মই বইল আলু আৰু মাছ ফ্ৰাই কৰিয়ে থৈছিলো আগতে তো এজ ইউজুৱেলৰ দৰে প্ৰথমতে পিয়াজ আৰু জলকীয়াখিনি ফ্ৰাই কৰি লম আৰু মই ভিডিওটো দিছো একেবাৰে স্পীড মোডত যাতে আপোনালোকে চাই বৰ নহয় তো প্ৰথমতে মই আলুখিনি ভালদৰে ফ্ৰাই কৰি লম আৰু ইয়াতে মই নিমখ আৰু হালধি দি দিম টেষ্ট অনুসৰি আৰু এতিয়া আলুখিনি অকল ভালদৰে ফ্ৰাই কৰি থাকিম তো মোৰ আলুখিনি ফ্ৰাই হৈ গৈছিলে মই ইয়াতে কালি মিৰ্চ পাউডাৰ অলপ আৰু লগতে অকমান জিৰা পাউডাৰ দি দিলো
1 চামুচ হ'ব জিৰা পাউডাৰ, কালি মিৰ্চটো আধা চামুচ হ'ব। আৰু এতিয়া এখিনি ভালদৰে আকৌ এবাৰ ফ্ৰাই কৰিম। আৰু ফ্ৰাইটো হৈ গৈছিলে, তো মই তাতে মোৰ যিটো পেষ্ট কৰি থৈছিলোঁ আগতে সৰিয়হৰ পেষ্টটো, সৰিয়হ আদা নহৰু পেষ্টটো ঢালি দিলোঁ আৰু অকণমান তাতে পানী দি এইখিনি আৰু অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি থাকিম। তো দেখিছে আপোনালোকে ফ্ৰাই হৈ গ'ল, পূৰা ড্ৰাই হৈ গ'ল আলুখিনি। তো ইয়াতে পানী দিব পৰাই হৈ গৈছে। তো মই ইয়াতে এতিয়া একচুৱেলি ভইচ অভাৰ কৰি থাকোঁতেও মোৰ ছোৱালীজনী কাষতে আছে, তো তাৰ বাবে চৰি। তো মই পানী দি দিলোঁ চব্জিত আৰু অলপমান কেইপিচমান আলু মই ভাঙি দিম। ইয়াতে গোটেইখিনি আলু ভাঙি নিদিলে চব্জিখিনি মানে বেছিকৈ পনীয়া হৈ থাকিব, তো তাৰ কাৰণে অকণমান কেইপিচমান ভাঙি দিম আৰু কেইপিচমান নাভাঙাকৈ ৰাখি থৈ দিম। আৰু পানী দিলোঁ আৰু ইফালে মাছখিনিও মই দি দিলোঁ। তো আৰু একো নাই, চব্জি হৈ গ'ল, ইয়াতে খালি উতলিব দিম আৰু একো নাই। তো মই এতিয়া অকণমান সময় উতলিব দিম এইখিনি ঢাকি পেলাই। তো ইয়াতে আৰু মোৰ একো কাম নাই, অকল শেষত অকণমান ৰেড চিলি পাউডাৰ দি দিম। তাৰপিছত উতলিলে মোৰ চব্জি হৈ যাব আৰু বহুত ইজি হয় ৰেচিপিটো। তো আমি ভাত তাত খাইহে মই এইটো ভইচ অভাৰ কৰি আছোঁ। তো বহুতে খাবৰ কাৰণে টেষ্টি হৈছিলে, আপোনালোকেও বনাই চাবচোন। যিসকলে বাৰু আগৰ পৰাই বনায় তেখেতসকলক কোৱা নাই, যিসকলে বনোৱা নাই আৰু মোৰ চেনেলটোত চাইছে প্ৰথমবাৰৰ বাবে, তো এবাৰ ট্ৰাই কৰি চাব। তো সঁচাকৈ ভাল লাগে খাই। তেতিয়াহ'লে আজিলৈ এৰিছোঁ ভিডিঅ'টো, বাই বাই।